কালি যেটো নিউজ ওলাইছে হেডমাষ্টাৰৰ বিৰুদ্ধে সেইটো একদম ভিত্তিহীন মিছা কথা। এইটো একচুৱেলি মাষ্টাৰটো কালি এটেণ্ড নাছিলে না, আৰু প্ৰেচিডেণ্ট আৰু কিবা হয়তো প্ৰেচিডেণ্টৰ কিবা হয়তো ঘনিষ্ঠ মানুহবিলাক তেখেতলৈ কিবা মিটিং পাতিছে। কিন্তু আমাৰ জানা মতে যেটো মানে চেকৰ যেটো মানে ভুৱা বুলি মন্তব্য কৰিছে প্ৰেচিডেণ্টে, এইটো একদম মিছা কথা। আমি জানো যে বেংকৰ পৰা টকা ওলাব হ'লে প্ৰেচিডেণ্ট আৰু টিচাৰ যে সেক্ৰেটাৰী এইটো লাগিবই। আর একচুয়ালি কথা হল কি মানে কালি যেটো মিডিয়া কিবা বান্ধি থৈ কিবা হয়তো কিবা কৈছে এইটো মিছা কথা। হাতটো যেটো চেক টকা উঠোৱা হৈছে এইটো মিছা কথা। কাৰণ আমি জানো বেংকৰ পৰা টকা উঠাব গ'লে প্ৰেচিডেণ্ট আৰু সেক্ৰেটাৰী উপস্থিত লাগে। মই আৰফান আলী শেখ, খুটাবাগৰা এম ই স্কুলৰ প্ৰধান শিক্ষক। খুটাবাগৰা এম ই স্কুলৰ যিজন সভাপতি SMCৰ আব্দুল করিম শেখ, তেখেতে যিখিনি টকা উঠোৱা 15টা কিস্তিত টকাত 7টা টকাৰ ৰাইট আৰু 8টা কিবা কৰিছে, এইখিনি সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। এখেতে মোৰ লগত গৈ বেংকত 15টা কিস্তিৰে টকা প্ৰেচিডেণ্ট আৰু আমি সদস্য সচিব দুয়ে একেলগে বেংকৰ পৰা উঠাইছোঁ। আৰু এই ক্ষেত্ৰত যি অভিযোগ উত্থাপন কৰিছে ইয়াৰ কাৰণটো কি হ'ব পাৰে? ইয়াৰ কাৰণটো তেখেতৰ লগত মাটি সন্দৰ্ভত আমাৰ ব্যক্তিগত কিবা কাজিয়া আছে। লগতে 15 আগষ্টৰ দুদিন আগতে মোৰ ঘৰত আহি এই যিখিনি 2000 এপ্ৰিলৰ পৰা মাৰ্চলৈকে GND MDMৰ টকা এইখিনি ৰেজুলেশ্যন কৰি দিছে। লগতে মোৰ পৰা 25,000 টকা বিচাৰিছিল। এই ধন নিদিয়াৰ ভাৱে একেতে আমাৰ যোৱাকালি মোৰ বিৰুদ্ধে ৱেব পৰ্টেলত এটা বাতৰি ওলাইছে। এই বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি আমি কৈছোঁ। যোৱাকালি মোৰ বিৰুদ্ধে ৱেব পৰ্টেলত এটা বাতৰি ওলাইছে। এই বাতৰিটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা বুলি আমি কৈছোঁ। পৰিচালনা কমিটিত আমি নিজে সদস্য সচিব আৰু এজন প্ৰেচিডেণ্ট। না, মোক মাতা নাই। আৰু সৰ্বমুঠ 16জনীয়া সমিতি আছে। যোৱাকালি স্কুলৰ খুটাবাগৰা এম ই স্কুলৰ SMCৰ সভাপতিজনে যিখন মিটিং পাতিছিল মোক জনা নাছিল। তেখেতৰ নিজা মানুহ আৰু 2-এজন মেম্বাৰ লৈ এই মিটিংখন পাতিছিল। আৰু গোটেইবিলাক মেম্বাৰ মোৰ লগতে আছে। এই মিটিংখন আসলে কিয় পাতিছে আমি নাজানো। SMCৰ কমিটি আছে। এই কমিটি সকলে 8/8/2021 তাৰিখত এটা ৰেজুলেশ্যন মোতাবেক এই সকলো কমিটিৰ 12জনেই এটা ৰেজুলেশ্যন পাছ কৰি দিছে। এইখিনি সঁচা আৰু কৰিমৰো ছিগনেচাৰ আছে। এতিয়া যি কথাখিনি ওলাইছে এই কথাটো সম্পূৰ্ণ ভিত্তিহীন আৰু মিছা। যোৱাকালি আমি স্কুলত যোৱাই নাছিলোঁ, সাংবাদিকজনেও যোৱা নাছিল। এইটো কেনেকৈ সেই বাতৰিটো একেতে ওলাইছে, এই বাতৰিটো আমি সম্পূৰ্ণ ভিত্তিহীন। আমি ৰচিৰে তেখেতক যে বান্ধি থোৱা কথাটো এইটো ভিত্তিহীন, সম্পূৰ্ণ মিছা কথা। আৰু নেক্সটত যাতে এই সাংবাদিকজনে এনেকুৱা মিছা বাতৰি মোৰ এগেইনষ্টত নোলায়। যদি ওলায় আমি আইনমতে বিধি ব্যৱস্থা গ্ৰহণ কৰিম।